তো ফাইনালি গাইজ আমাৰ মানে আজি এয়া ধামাকা দিবলৈ মানে পুৰা আমাৰ গান ৰেডি হৈ গ'লগে আৰু এতিয়া আমি মানে ইয়াতে সাউন্ডটো টেষ্ট কৰো হয়নে নাই ৰেডি গো গাইজ সাউন্ড শুনিছে ন তো গাইজ এই বস্তুটো বনাবলৈ হ'লে তো আমাক কিছুমান বস্তু লাগিব যেনেকৈ ধৰি লওক এইটো বস্তু বনাবলৈ আমাক পাইপ লাগিব আৰু ইয়াৰ লগত এটা লাইটাৰ লগত লাগিব আৰু আমাক কি আছিলে এটা গ্লু যেটো গ্লু ইয়াত আঠা খুৱাব আৰু যেটো আমাৰ ব্লাষ্ট কৰিব যেটো আমাক সাউন্ড দিব সেই বস্তুটো হ'ল কেলছিয়াম কাৰ্বাইড আৰু কেলছিয়াম কাৰ্বাইড আনিবলৈ আমি এতিয়া গৈ আছো তো আমি অল পাৰ্টস বস্তু আমি আনিবলৈ গৈ আছো তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক আৰু গাইজ এফালে জুবিন আৰু মই দুইটা মৰিগাঁৱলৈ আহি গ'লো ফাইনেলি আমাক যি বস্তু লাগে গোটেইখিনি বিচাৰি কৈ মানে তাত বিচাৰিম আৰু তো পাওঁনে নাপাওঁ নাজানো বাট কি আছে কি চেলবাইট আছিলে কাৰ্বাইড মানে আমি তেনেকৈ বিচাৰি আহিছোঁ এতিয়া আৰু পাইপো ল'ব লাগিব চব মানে গোটেইখিনি তাতে বিচাৰি গৈ ল'ম আৰু তো এতিয়া আমি মৰিগাঁও পামেই বেছি দূৰ নাই তো বলক মৰিগাঁৱত বাকীখিনি দেখাই আছোঁ আৰু গাইজ কাৰ্বাইড বিচাৰি কি কয় মৰিগাঁও আহি পাই গ'লোঁ মানে ফল মূলৰ দোকানত সুধিছিলোঁ তাত মানে নাপাম বুলি ক'লে আৰু এই বস্তু বহুত বিচাৰিবলৈ মানে তেতিয়াহে পোৱা যায় তো এতিয়া মানে বিচাৰি ফুৰিছোঁ কাৰ্বাইড হাৰ্ডৱেৰ দোকানত তো হাৰ্ডৱেৰ দোকান চাই ফুৰিছোঁ মৰিগাঁৱত আহি পেলাই দুইটাই এইফালে জুবিন আৰু মই আছোঁ তো চাওঁ ক'ত পাওঁ এইফালে হাৰ্ডৱেৰ দোকান এইফালে বিচাৰি ফুৰিছোঁ আৰু গাইজ আহি এখন হাৰ্ডৱেৰ দোকান পালোঁ আৰু ইয়াতে মানুহজন নাই বাৰু চাওঁ কেতিয়া আহে পাওঁনে নাপাওঁ ইয়াতো সোধোঁ গাইজ যিখন দোকানত গৈছিলোঁ সেইখন দোকানত মানে নাপালোঁ হা তাৰপিছত আৰু 4-5খনমান ঘূৰিলোঁ কিন্তু তাতো নাই আৰু এইফালে আগতে 4-5খন দোকান আছে বোলে তাতে পাম বুলি কৈছে তাত বিচাৰোঁ পাওঁনে নাপাওঁ নাজানো চবে মানে বেলেগ হ'লে মানে পঠিয়াই থাকে অ'ত পাবি ত'ত পাবি তো ক'তো এতিয়ালৈ পোৱাই নাই তো যাওঁ তালৈ কি হয় গোটেই মৰিগাঁও বিচাৰিলে নাপাম নেকি মোৰ সন্দেহ লাগিছে আৰু সেইটো লাইনত ফল পকোৱা এই কি কয় এইটো অঁ পাম নেকি কিমান দাম এপোৱামান দি দিয়ক গাইজ কেনেবাকৈ পালোঁ এতিয়া গাইজ ধামাকা হ'ব পাই গ'লোঁ ফাইনেলি এইখন দোকানত আৰু ইয়াতে মানে পাইপ চাইপ ল'ব লগা আছে বস্তু অকণমান তো সেইবিলাকো চাওঁ কিমান কি দাম লয় নাজানো বাট সুধি চাওঁ তো গাইজ চব বস্তু মানে ইয়াতে পাম যেন লাগিছে আৰু গোটেইখিনি যিমান বস্তু লাগে ইয়াতে মানে মই কৈছোঁ কি বস্তু লাগে তো ইয়াতে ধুনীয়াকৈ বিচাৰি গৈ লৈ যাম এইফালে দাদাই পাইপটো বিচাৰি আছে তো ফাইনেলি গাইজ আমি যি আনিবৰ কাৰণে কৈ আছিলোঁ এইবিলাক চব আনা কৈ হৈ গ'ল এইবিলাক দেখিছে এইবিলাক পাইপ আকৌ এইফালে এইবিলাক এক্সট্ৰা পাই আৰু আপোনালোকে কি ক'ব নাজানো মই এই নামবিলাক আপোনালোকে কমেণ্ট কৰি জনাব এইবিলাক নাম নাজানো খালি পাইপৰ নাম জানো ইয়াত 4 ফুট মানে 4 ইঞ্চি আৰু 1.5 ফুটৰ পাইপ হয় আৰু এপাত কি কয় 2 ইঞ্চি ইয়াও 1.5 ফুট হয় আৰু এইফালে আহি গ'ল কেলছিয়াম কাৰ্বাইড এইটো পোৱা মানে বহুতে টান হয় গোটেই মৰিগাঁওখন বিচাৰিছোঁ মানে নাপাওঁ বাট বহুতখিনি চেষ্টা কৰি মানে চেপে কোনে মানে বিচাৰি কৰি লৈ গৈছোঁ এই বস্তুটো মানে মেইনকৈ পায় ক'ত জানে ফল মূল বিক্ৰী কৰে ন দোকানবিলাক য'ত কল বিক্ৰী কৰে আপেল আঙুৰ দোকান য'ত এইবিলাকত মানে বেছি পোৱা যায় মানে কেঁচা বস্তু আনে ন সিহঁতে তো সেইবিলাক বস্তু পকাবলৈ মানে এই বস্তুটো ইউজ কৰে আৰু সিহঁতৰ ঠাইত এইটো থাকে আৰু সিহঁতৰ ঠাইত বিচাৰি গ'লে এইটো নিদিয়ে কিয় মই নাজানো এইটো লৈ আহিলোঁ তাৰপিছত আৰু এইফালে আমাৰ এইফালে আছে দেখিছে আঠা এটা লৈ আঠাটো মানে চিপকাব লাগিব ন নহ'লে হাৱাটো লিক কৰি দিব পাৰে তো ইয়াত চিপকাব লাগিব আৰু মেইন বস্তুটো এইটো পানীৰ লগত ৰিয়েক্ট কৰে আৰু যদি জুই দিয়ে ব্লাষ্ট হৈ যায় ব্লাষ্ট মানে এনেকুৱা ডাঙৰ ব্লাষ্ট নহয় আৰু জাষ্ট মানে এটা চাউণ্ড কৰে আৰু দেখিবলৈ মানে পুৰা ধুনীয়া লাগে তো আজি মানে ভিডিঅ'টো পুৰা ধামাকা হ'ব তো চাই থাকক ভিডিঅ' আৰু পইচা খৰচ কৰিছোঁ দেই ভিডিঅ' যদি চাইছে একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আহক আমি এতিয়া বস্তুটো বনাওঁ আৰু আমি এতিয়া মেইন বস্তু ইয়াত জইন খুৱাব লাগিব ন আমি আগতে এই আঠাটো দি মানে জইন লগাই লওঁ তো জইন লগোৱাৰ পিছত আমাৰ এইটো জ্বালাই মেচিন দেখিছে এইটো জ্বালাই মেচিন মানে ঘৰত আগতে আনি থোৱা আছিলে এইটো জ্বালাই মেচিনটো দি ইয়াত মানে ফুটা ওলাই পিনে ইয়াত মানে আমি এইটো সোমাব লাগিব তাৰপিছতে আৰু এইটো জ্বালাই মেচিনটো লগাবলৈ ইয়াতে লাগি আছে মানে এইটো আমাৰ দেখিছে বৰ্ডখন তো বৰ্ডখনৰ জ্বালাই মেচিনটো লগাম ইয়াত জ্বলিব ধুনীয়াকৈ গৰম হ'ব ন তাৰপিছত ইয়াত ফুটা ওলাই পিনে মানে আমি এইটো ফিক্সিং কৰিছোঁ তো ফিক্সিং কৰোঁ আগতে চাই লওঁ তো গাইজ এইখিনি কি হ'ল মানে ধুনীয়াকৈ ইয়াত মানে জইন লগাম বুলি ভাবিছিলোঁ এইটো ইয়াত জইন লগাব লাগিব আৰু ইয়াত লগাব লাগিব তো ইয়াত মানে মেইন কেছটো কি ফুটা ওলাব লাগিব ফুটা ওলাবলৈ আমাৰ জ্বালাই মেচিনটো গৰম হ'ব লাগিব তো গৰম হ'বলৈ লাইন লাগিব এতিয়া লাইন নাই মানে দেখিছে লাইন নাই লাইনো মানে চব চুইচ দিয়া হৈ আছে এইটো মানে লাইন আহিলে গৰম উঠিব আপোনালোকে জানে যিটো মানে মোবাইল চোবাইল জ্বালাই কৰে তো এইটো দি আমি ফুটা ওলাম বুলি ভাবিছোঁ বাট লাইন নোহোৱাৰ কাৰণে মানে এতিয়া ৰখিব লগা হ'ব তো ৰখিলে মানে অলপ বেছিয়ে দেৰি হৈ যাব তো পোনপ্ৰথমে আমি লাইনটো আহালে আমি মানে এই গ্লুটো দি পেলাই মানে এইখিনিত আঠা লগাই পিনে এইটো মানে আমি এনেকৈ কৰি পেলাই জইনটো লগাই দিওঁ তো আহক এতিয়া আমি জইনটো লগাওঁ পোনপ্ৰথমে আৰু এইটো মচি লওঁ মানে লেতেৰা চেতেৰা থাকিব পাৰে তো ইয়াতে মানে আমি গ্লুটো লগাই দিওঁ নে কি কয় তো চাওক তো গ্লুটো মানে ধুনীয়াকৈ এনেকৈ কৰি লগাব লাগিব এইটো লগাই পিনে যাতে এটা হাৱা লিক নহয় এইটো কাৰণে মানে গ্লুটো দিছে এনে মানে নৰ্মেলকৈ দিলেও মানে হাৱা অলপ লিক হয় তো হাৱা চাৱা লিক নহওক বুলিয়ে মানে এনেকৈ দিছোঁ
আৰু এইটো ইয়াত পোনপ্ৰথমে লগাই লওঁ ইয়াত লগোৱাৰ পিছত আমি এইটোত অকণমান লগাবলৈ চেষ্টা কৰিম এইফালে দেখিছে এইটো ধুনীয়াকৈ এনেকৈ কৰি মানে লগাই দিওঁ তাৰপিছত আমাৰ মেইন এতিয়া আহি গ'ল মানে এইটো ইয়াত সোমাব লাগিব আৰু এইটো ধুনীয়াকৈ টাইট কৰি দিওঁ অকণমান মানে ধুনীয়াকৈ দেখিছে ইয়াতে গ্লুবিলাক অকণমান ওলাইছে দেখিছে ইয়াত মানে ফিনিচিংটো হৈছে আৰু এইটো যদি এনেকৈ কৰি দিওঁ তে মানে হাৱাটো লিক নহ'ব আৰু তো এইটো ইয়াতে দিছোঁ ধুনীয়াকৈ জেগা অলৰেডি এইটো মানে কনফাৰ্ম হৈ গ'ল তো এইটো ইয়াতো খুৱাই দিওঁ এতিয়া বাকী পিছত ঢাকনাখন পিছত লগাম তাত আমি হেৰি কৰিব লাগিব ন ছেট কৰিব ফুটা কৰিব লাগিব তো ফুটাটো কৰাৰ আগতে মানে আমি ইয়াতে পোনপ্ৰথমে এইটো ধুনীয়াকৈ চাফ টাফ কৰি লওঁ এইটো বাৰু শুকাই থাকিব ধুনীয়াকৈ আধা ঘণ্টামান লাগিব বাৰু শুকাওঁতে তো এতিয়া আমি ইয়াত লগাই আছোঁ ৰ'ব এইটো চাওক গ্লুটো এটা গ্লু মানে গোটেইটো শেষে কৰিম আৰু এতিয়া আজি দিৱালী মানে পুৰা ধামাকা হ'ব মানে অইন বছৰ দেখি থাকোঁ বাট কৰা নাছিলোঁ এইবাৰ মানে কৰিছোঁ তো অকণমান পইচা খৰচ কৰিছোঁ মানে ভিডিঅ'টো যদি আপোনালোকে লাইক চাইক কৰে ভাল লাগিব আৰু যদি ভিডিঅ'টো এণ্ডলৈ চাই তো ছাবস্ক্ৰাইব এটাতো বানতাই আৰু কমেণ্ট এটা কৰি দি যাব তো এইটো অকণমান শুকুৱাবলৈ দিওঁ ইয়াৰ পিছত ইয়াৰ ভিতৰত দিওঁ চাওক এনেকৈ ধুনীয়াকৈ লগাব পাৰিব আপোনালোকে যিকণ বাছে পিছত লাগিব আমাক সেই পিছত ঢাকনাখন খুৱাবলৈ ইয়াতে দিওঁ আৰু এতিয়া এইটো ফিনিচিংটো এনেকৈ হ'ব আৰু আমাৰ ইয়াত কমপ্লিটলি আমাৰ মানে 30% কাম মানে 30 নহয় 50% কাম আমাৰ কমপ্লিট হ'ল আৰু ইয়াতে আমাৰ এইটো ঢাকনিটো লগাব আছে ঢাকনিটোৰ পিছত আমি এইটো গ্লুটো দি পেলাই লগাম আৰু ইয়াতে আমি মই কৈছোঁৱে লাইনটো অহালৈ ৰখিব লাগিব ৱেইট কৰিব লাগিব এইটো ফুটা ওলাই পিনে ইয়াত মানে কিয় নে ফুটা ওলাম ইয়াত ফুটা ওলাবলৈ এটা কাৰণে ইয়াত মানে আমাৰ এইটো লাইটাৰটো দেখিছে এই লাইটাৰটো ইয়াত লগাব লাগিব তো লাইটাৰটো ইয়াত এনেকৈ থাকিব তো লাইটাৰটো আমি এনেকৈ টিপি দিম চাউণ্ড ব্লাষ্ট কৰিব তো এতিয়া চাওঁ এইটো লগাই দিম আৰু কি কয় হয়নে নাই তো অকণমান টাইম ৱেইট কৰিব লাগিব A few moments later. So guys, আমি লাইন অপেক্ষা কৰিছোঁ তো ফাইনেলি লাইন আহি গ'ল আৰু এফালে জ্বলাই মেচিন গৰম উঠিছে ইয়াৰ লাইটটো বাৰু বেয়া ইয়াৰ পুৰা মানে তাপ উঠি আছে আৰু এইটো আমি এতিয়া ফুটা কৰিব লাগিব ইয়াত ফুটা কৰি পিনে ইয়াত লগাম তো অলৰেডি কৈছোঁ মই 50% কাম কমপ্লিট হৈ গ'ল তো 50% কাম বাকী আছে তো ইয়াতে আমি ফুটা ওলাই পেলাই ইয়াত লগাইছোঁ তো আহক ফুটা ওলোৱা দেখাই আছোঁ তো আমি চেণ্টাৰ ল'ব লাগিব দেই এইটো গৰম উঠি আছে ন মালটো ইয়াত ল'ব লাগিব ঠিক আছে ইয়াত চাওক গলা গৈছে দেখিছেনে চাওক অকণমান হেঁচি থাকিব লাগিব চাওক অলৰেডি গ'ল এইফালে চাওক ফুটা লাগি দেখিছে ইয়াতে আমি অকণমান ডাঙৰ কৰিব লাগিব যাতে আমাৰ ক'ত গ'ল এই লাইটাৰটো ধৰে আৰু এই লাইটাৰটো ধৰাকৈ মানে কৰিব লাগিব এটা জোখত আৰু নিৰ্দিষ্ট জোখত তো টাইম লাগিব তো ফাইনেলি গাছ হয় আৰু অকণমান আছে আৰু এইটো হোৱাৰ পিছতে আমি সেইটো লগাই দিম আৰু ইয়াত অকণমান বাকী আছে লগাই চাইছিলোঁ বাৰু অকণমান বাকী আছে কাৰণে সোমোৱাই যোৱা নাই ইয়াৰ গেছটো বহুতে বেয়া হয় চাওক অলৰেডি আমাৰ হৈছে আৰু ট্ৰাই কৰিব সোমাই নোসোমাই তো দেখিছে সোমাই যা গাইজ আপোনালোকে এইটো এনেকৈ ফুটাব যে মানে সোমাওঁতে অকণমান টান হয় যাতে মানে টাইট মানে মাৰি থাকে আৰু তো ইয়াতে এনেকৈ মৰাৰ পিছত ইয়াতে আপোনালোকে 5 টকা ফেভিকুইক বা আঠা মাৰি দিলে হ'ল যাতে লৰচৰ হ'ব নোৱাৰে তো এতিয়া বাৰু এইটো কাম দিছেই মই গোটেইটো সোমাই অকণমান সোমাই দিছোঁ ইয়াতে আৰু ইয়াতে আমি ফাইনেল মানে ইয়াতে লগাব লাগিব তো অলৰেডি আমাৰ সেইটো হৈ গ'ল তো ইয়াতে আমি এতিয়া আঠাটো লগাওঁ তো সেইটো আঠা দেখিছে তো ফাইনেলি এইটো হোৱাৰ পিছত এতিয়া আমি এইটো খোৱালে 100% কাম কমপ্লিট হ'ব তো আহক 100% কাম একেলগে কমপ্লিট কৰোঁ তো এতিয়াতো লগালোঁ মই লাগ যা গালে বাছ তো ফাইনেলি গাইজ আমাৰ মানে আজি এয়া ধামাকা দিবলৈ মানে পুৰা আমাৰ গান ৰেডি হৈ গ'লগৈ আৰু এতিয়া আমি মানে ইয়াতে চাউণ্ডটো টেষ্ট কৰোঁ হয়নে নাই তো চাউণ্ড টেষ্ট কৰিবলৈ আমি মানে ইয়াতে সৰু সৰু পিচেছ কেলছিয়াম কাৰ্বাইড ধুনীয়াকৈ ইয়াত সৰু সৰু পিচেছ বনাই থৈছোঁ এতিয়া এই পিচেছবিলাক আমি ইয়াত ধুনীয়াকৈ সোমোৱাই দিম দেখিছে এটা হোল বনাই থৈছোঁ আৰু ইয়াত চাওক ইয়াতে আমি সোমোৱাই দিছোঁ ইয়াতে আমি সৰু সৰু পিচেছবিলাক সোমাই দিলোঁ আৰু ইফালে আমাৰ এইটো পানী বটল আছে চাওক এইটো পানী বটল আৰু এই পানী বটল আমি ইমান বেছি পৰিমাণত দিব নালাগে জাষ্ট আমি পানীখিনি অকণমান দিলে হ'ব এইটো চাওক আমি ইয়াতে ফুটা এটা ওলাইছে দেখিছে এইটো সৰুকৈ ইয়াতে চাওক ইমান এনেকুৱামান দিলে হ'ব এনে চাওক বাছ হৈ গ'ল এতিয়া ইয়াতে গেছ এটা উৎপন্ন হ'ব দেখিব ইয়াতে দেখিব ধোঁৱা ওলাব অলপ অলপ আৰু এইটো আমি ঢাকিম মানে এইটো ঢাকিব লাগিব ন যাতে গেছটো পাছ হৈ নাযায় তো এইটো মানে ঢাকিব লাগিব আমি পোনপ্ৰথমে অলপমান লৰাই ল'ম ভিতৰত মানে ধুনীয়াকৈ তেতিয়াহে গেছটো হ'ব ন এয়া চাওক ধোঁৱা ওলাইছে দেখিছে অকণমান
এয়া চাওক গেছ আহিছে দেখিছে এয়া গেছ ওলাইছে আৰু ৱেইট কৰক এতিয়া এইটো অকণমান টাইম হোৱাৰ পিছত ধুনীয়াকৈ ব্লাষ্ট কৰাম আমি এইটো আমি এনেকৈ খুৱাই ল'ব লাগিব যাতে এই বস্তুটো এনেকৈ ঢাকি থয় আৰু এই ঢাকি থৈ গ'লে মানে মই অলপ তলত ধৰিম আৰু আপোনালোকে বেলেগ বস্তু ল'ব পাৰে মই জাষ্ট এইটো মানে কালি কিটকাট মানে আছিলে ন এইটো বজোৱা তো তাকে লৈছোঁ মই এতিয়া তো এয়া চাওক গেছ ওলাইছে দেখিছে অলৰেডি আপোনালোকে এয়া গেছ ওলাইছে আৰু ধামাকা শুনিবলৈ ৰেডি নে আৰু এতিয়া ব'লক আমি আপোনালোকক ধামাকাটো দেখাওঁ ঠিক আছে এতিয়া আমি ধামাকাটো দেখাম ৰেডি 1 2 3 and go এইটো ওৱান টেষ্ট আৰু আপোনালোক শুনাই আছে শুনক গাইজ চাউণ্ড শুনক গাইজ চাউণ্ড শুনক গাইজ চাউণ্ড শুনিছে ন তো গাইজ আপোনালোকে দিনৰ চাউণ্ডটো শুনিছে আৰু ৰাতি মানে মাৰিলে এফালে জুই বাঢ়ি হৈ যায় তো আপোনালোকক মই ৰাতি দেখাম তো ভিডিঅ'টো চাওক ৰাতি দেখাই আছোঁ 6.5 hours later. তো ফাইনেলি গাইজ ৰাতি হৈ গ'ল তো ৰাতি এবাৰ চেক কৰোঁ আৰু ৰাতি ইয়াত মানে জুই ওলাই যায় তো জুই চাওক এতিয়া ধুনীয়াকৈ ইয়াত টুকুৰা কৰি লৈছোঁ কেলছিয়াম কাৰ্বাইড তো ইয়াত সোমোৱাই দিম তাৰপিছত পানী দিম আৰু এইটো পানী অলপ কম পৰিমাণে দিব লাগে এইটো চাওক বাছ হৈ গ'ল আৰু এতিয়া ধামাকা চাওক গাইজ পুৰা জুই ওলাই গৈছিলে দেখিছে নাই দেখিছে দিছ ইজ পাৱাৰ এইটো চাওক পুৰা এইটো গান পাৱাৰ আপোনালোকে দেখিলে অলৰেডি ব্লাষ্ট মানে পুৰা জুই মাৰিছে ইয়াতে যদি আপোনালোকে বনাম বুলি ভাবিছে তেতিয়া বনাওক আৰু মই প্ৰচেছটো কৈছোঁ কেনেকৈ বনাই তো বনাওক আৰু